Good morning everyone. পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ' লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায়। আৰু এইফালে আমাৰ বেটিয়ে স্কুল যাব ওলাইছে, অংগনবাড়ী স্কুল। পাপাই থৈ আহেগৈ তাইক। দুনিয়া কক বহিবা ন বাবা চুমাতা এইফালে বেটিয়ে স্কুলৰ পৰা আহিয়ে শুই গ'ল, ভাত পানী নোখোৱাকৈ। আৰু তাই শুইছে, দেখিছেনে কেনেকৈ যে শুইছে। এতিয়া আমি খাম চিয়াল, যিহেতু আজি হাজবেণ্ডে দোকান পৰা আহোঁতে চিয়াল লৈ আহিছিলে। আৰু এতিয়া চিয়ালটো খাই লওঁ, তাৰপৰা আপোনালোকক চব কম। আৰু এইটোৱে হৈছে চিয়ালটো, আৰু চিয়ালটো মানে বহুত ডাঙৰ হয়। এডোখৰ পাপাই কাটি দিলে আৰু এইফালে গাখীৰ দি বাতিত উলিয়াই ল'লোঁ। এতিয়া খাই লওঁ। আৰু এইফালে বজাৰৰ পৰা আনিছোঁ, মাংস আনিছোঁ, এইফালে মাছ আনিছোঁ। বজাৰ গৈছিলোঁ মানে। আৰু এইফালে আনিছোঁ বিলাহী, কেঁচা বিলাহী। আৰু এইফালে আনিছোঁ মিঠাই আনিছোঁ, কালাকন আনিছোঁ। আৰু আনিছোঁ ৰসগোল্লা। এইফালে ভণ্টিয়ে খাবলৈ বহি আছে। আৰু এইফালে আনিছোঁ কেঁচা চানা, এইটো মোৰ ফেভাৰেট হয়। আৰু এতিয়া খাই বৈ লওঁ, তাৰপৰা আপোনালোকক লগ পাইছোঁ। আৰু এইফালে বেটিক কল লাগে, কলৰ কাণৰ এটা উৎপাত লগাইছে, সেইবাবে কল দি দিছোঁ। আৰু এনেকুৱা কৰিছোঁ তাতে গোটেইখিনিয়ে কল খাবই নোৱাৰে। আৰু আজি খাম আমি বাচমতি চাউলৰ ভাত। আৰু এইফালে হাজবেণ্ডে বনাইছে মাংস। আজি চব নিজে বনাইছে, মোক একো কৰিব নোৱাৰে, চব নিজে কৰি মেলি বনাইছে। আৰু বনাই মেলি হৈ গ'ল, তাৰপৰা বাঢ়িও দিছে খাবৰ কাৰণে। এইফালে লৈছোঁ বিলাহী, পিঁয়াজ, জলকীয়া, নেমু, মাংস, চব্জি আৰু মাছ ফ্ৰাই। খাই লওঁ। গুড মৰ্ণিং এভৰিৱান। আজি হ'ল নেক্সট ডে'। কালি ভিডিঅ'টো মই কণ্টিনিউ নকৰিলোঁ, চ' ভাবিছোঁ এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, ৰাতিপুৱাৰ পৰা। আৰু আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই যাম বুলি ভাবিছোঁ, আপোনালোকেও চাই যাব। আৰু বতৰটো মানে ইমানেই বেয়া কৰিছে, বৰষুণ দিছে। বৰষুণ মানে নেৰাই হ'ল, বৰষুণ দিয়ে আছে। ঘৰৰ ভিতৰৰ মানে ওলাই যাব নোৱাৰা হ'লোঁ। বৰষুণ একেৰাহে দিয়ে আছে, কিনো হৈছে নাজানো। আৰু বতৰৰ গাত কি লাগিলে ইমান বৰষুণ দিছে। ৰ'দ দিলেও গৰমত থাকিব নোৱাৰি, বৰষুণ দিলেও ওলাই যাব নোৱাৰি, কাপোৰ কানিবোৰ নুশুকায়। আৰু মোৰ কাপোৰবোৰ এনেকৈ গোটাই থোৱা আছে, বেটি কাপোৰবিলাকহে ধোৱা হৈছে। সেইফালে আমাৰ বেটি শুই আছে। তাই উৎপাতবিলাক যে দিনটোত যে কিমান কাম কৰি দিয়ে। দুইজনী ৰাতিপুৱা সময়ত এনেকৈ চাহ খাই আৰু তাইক বিস্কুট খোৱালোঁ, খাই লৈ এনেকৈ বাহিৰতে বহি আছোঁ। ভাত বনাওঁ লাহে ধীৰে, টাইম হোৱা নাই ভাত বনাবৰ কাৰণে। হাঁহি দিয়া বোলে, চাহ দি খুৱাই হাঁহি দিয়া অ' বাবা দিছা চুমটা দিয়া। বেটি কাপোৰবোৰ এনেকৈ ধুই কিনি শুকুৱাই দিছোঁ। অঁ বাই। অঁ তুমি আছা এফালে। আৰু এইফালে দেখিছেনে আগফালে বৰষুণ দি আছে, এতিয়া চিমচিমকৈ পেলাই আছে। দুদিন হ'ল চোতালে সৰা নাই মই, বৰষুণৰ পৰা মানে ওলাই যাবই নোৱাৰোঁ। আৰু বৰষুণ তিতিবলৈও ভয় লাগে, চৰ্দি লাগে বুলি। আকৌ হাঁহকেইটা আহিলে। পাপা নাই নহয় মন, ইমান বৰষুণ, ইমান বেয়া। আৰু এইবিলাক বান্দা চান্দাবোৰ অলপ ভিজি আছে। এইবোৰ নতুনকৈ বনোৱা, এইবোৰ ভালকৈ শুকুৱাগেই নাই, কি যে হ'ব ঘৰটো ঠিকনা নাই। আৰু দুদিন হ'ল চুলি মচৰাই নাই, চুলিবোৰ মানে বহুত খহিছে। ভাবিছোঁ এবাৰ কাটি দিম বুলি, ইমানতে কাটি দিম। বৰষুণ এৰক, টাউন যাম আৰু চুলি কাটি আহিমগৈ। বহুত খহিছে চুলিবোৰ, খহি অৱস্থা নাইকিয়া হৈ গৈছে, মানে ইমানে চুলি খহিছে।
এনেকৈ টানিবই নোৱাৰি চুৰি খহিয়ে হেৰি দেখিছেনে ধৰিব পৰা নাই চাগে আৰু এতিয়া ভাত বনাবলৈ আহিলোঁ আৰু ভাত এফালে পাতি দিছোঁ আৰু চব্জিনো আজি কি বনাওঁ দেখাম বুলি ভাবিছোঁ এইফালে মই কুকাৰতে আলু বইল কৰি ল'লোঁ আজি মানে বনাম টেঙা দি কিনি বনাম নেমু দি কিনি মাছ বনাম আৰু এইফালে আলুখিনি উলিয়াই ল'লোঁ বাতি এটাত আৰু গিলাচৰ সহায়েৰে ধুনীয়াকৈ আলুখিনি পিটিকি ল'ম আৰু যেতিয়া গৰম হাতেৰে চুব নোৱাৰোঁ সেইবাবে গ্লাছটোৱে লৈছোঁ আৰু এইফালে পিঁয়াজ এটাও কাটি লৈছোঁ জলকীয়া নিদিওঁ যিহেতু বেটি জ্বলা খাব নোৱাৰে সেইবাবে জলকীয়া দিয়া হোৱা নাই অকল পিঁয়াজটো দিয়ে চব্জিখন বনাম বুলি ভাবিছোঁ আৰু দিম আৰু নিমখ চিমখ হালধি চালধি এইবিলাক মই চব্জিটো বনাই লওঁগৈ তাৰপৰা আপোনালোকক দেখাম যিহেতু মোৰ ষ্টেণ্ড নাই মোবাইলটোত থৈ ল'বলৈ সেইবাবে দেখাব ভালদৰে নোৱাৰিম আৰু ঘৰতো মানুহ নাইকিয়া ন মোবাইলটো ধৰি দিবলৈ হ'লেও সেইবাবে মই বনাই লওঁ তাৰপৰা আপোনালোকক দেখাম আৰু চব্জিটো বনাই অহাৰ পিছত চাব লাগে এইফালে চব্জি উতল দিলে ফাৰ্ষ্টতে মই তেল গৰম কৰি কিনি পিঁয়াজখিনি দি কিনি ভাজি লৈ কিনি পিটিকি লোৱা আলুখিনি তাতে দি দিলোঁ আৰু পানী দি এনেকৈ উতলাই ল'লোঁ তাৰপাছত নেমু চেপি মাছ ঢালি দিলোঁ তাৰপৰা উতলাৰ পাছত এয়া খাবলৈ হৈ গ'ল আৰু চব্জি বনাই হৈ গ'ল আৰু পাপা আনিছে দৈ এইফালে টাউন গৈছিলে সেইবাবে দৈ লৈ আহিলে ঘৰত চিৰা আছিলে ভাবিলোঁ জলপান অকণকৈ খাই লওঁ এয়া দেখিছেনে গুড় আছে গুড় লোৱা নাই মই চেনি দিয়ে খাম যিহেতু মই গুড় খাই বেয়া পাওঁ সেইবাবে গুড় লোৱা নাই আৰু চেনি দি এনেকৈ খাই লওঁ বুলি ভাবিছোঁ আৰু বহুত দিনৰ পৰা এনেকৈ জলপান খাইছোঁ লাষ্ট মাঘৰ বিহুতে খোৱা নেকি তাৰপাছত খোৱা হোৱাই না বহাগৰ বিহুত খোৱা নাই মাঘৰ বিহুতে খাইছোঁ হয় আৰু খাবলৈ মানে বহুত টেষ্টি লাগিলে ৰাতিয়ে হ'ল মই দিনত ভিডিঅ' নকৰিলোঁ আৰু ভাত পানী খাই শুই গ'লোঁ যিহেতু ঠাণ্ডাৰ বতৰ ন বৰষুণ দি আছে আৰু শুই গ'লোঁ মানে বহুত সন্ধিয়া সময়ত উঠিছোঁ চ' সন্ধিয়া সময়ত উঠি চাহ তাহ খাই মেলি এতিয়া ভাত পানী খাই আহিলোঁ আৰু শুবলৈ টাইম হ'ল বেকগ্ৰাউণ্ডটো দেখি গম পাইছোঁ চাগে মই আঁঠুৱাৰ ভিতৰত আছোঁ চ' শুবলৈ আহিলোঁ আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি পুৰণাও হয় ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব
আৰু মই মানে কি হয় নৰ্মেলি মই ঘৰত যেনেকৈ থাকোঁ সেনেকৈয়ে ভিডিঅ' বনাই দিওঁ একো মানে ষ্টাইল নকৰোঁ আৰু আপোনালোকে ভাবিব পাৰে এই খোৱা বোৱাকে দেখাই থাকে আৰু একো নেদেখায় আৰু এনেকুৱা বতৰত ক'ত যামনো ন খোৱা বোৱাটোৱে মেইন আজিকালি সেইবাবে যি খাইছোঁ যি কৰিছোঁ তাকে দেখাইছোঁ আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে মৰম স্নেহ দি যাব চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চ' বাই বাই